চৰকাৰী চাকৰি দুখীয়া মানুহে পাব। আজিৰ সভাতে মই আপোনালোকক ক'ব খুজিছো যে অহা এবছৰৰ ভিতৰত মই আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰাকৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, যেনেকে মই চাকৰিৰ কথা কৈছিলো, ৰাইজক মই কৈছিলো এইবাৰ আমি চাকৰি নোহোৱা ঘৰৰ ল'ৰা ছোৱালীক 10 নম্বৰ পৰীক্ষাত এক্সট্ৰাকৈ দিম, যাতে চাকৰি নোহোৱা ঘৰত ল'ৰা ছোৱালীয়ে চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, যেনেকে মই চাকৰিৰ কথা কৈছিলো, ৰাইজক মই কৈছিলো